খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে। অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ মই মানে গাহৰিকেইটা আধাৰ দিব আহিছিলোঁ, বেয়াকৈ পৰিলোঁ কোৱা নাই ইমান, কিন্তু ইয়াতে পিছল হৈ আছিল তো এইখিনি অলপ হৈছে গাৰা গৈছে, মানে এইটোত পৰিছোঁ তো গাৰা আহিছে। তো গাইজ এটা কথা মানে বহুত বেয়া লাগি আছে, তো কি কয় হাততো দিয়েছি মই গাহৰিতো বেমাৰ আহিছে গমে পায় সকলেও, গাহৰি পালকবিলাকে গমে পায় গাহৰি বহুত বেমাৰ হৈ আছে। তো বেমাৰটো কি হ'বৰে আহিছে সেইটো নাজানো, কিন্তু বেমাৰ বেছি আৰু মোৰ আন্দাজ বাহিৰৰ গাহৰি যিবিলাক আহে সিহঁতৰ পৰাই বেমাৰটো আহি আছে। আৰু ধৰ ইফালে বাহিৰত দানা আহে, আজিকালি কিনা দানা খুৱাই, আগতেতো বহুতে এইটো দানা গমে পোৱা নাছিল, ঘৰুৱা দানাই খুৱাইছিল। তো আমিতো ঘৰুৱা দানাই খোৱা বেছিভাগ, ঠিক আছে। আমাৰ দানাটো মই দেখুৱাই আছোঁ বাৰু, চাওক এইটো ভাত আছে, মল অ'কে চাপৰ এনেকুৱা মিক্স থাকে আৰু ভাত মল চাপৰ, তো এনেকৈ খুৱাই দিওঁ। আমাৰ 3টা গাহৰি আছে বৰ্তমান, এটা ঠিক আছে, আৰু 2টা, এই 3টা। তো আৰু এই 3টা মই বিক্ৰীও কৰিব লাগে, কাৰণ বেমাৰ আহিছে যিহেতু, যাতে বেমাৰটো বৰ্তমান আমাৰ ইয়াত অহা নাই, যাতে বেমাৰটো নাহাতে আৰু বিক্ৰী কৰিব পাৰিলে ভাল হয়। যদি কোনোবা এনেকুৱা আছে গ্ৰাহক কিনিব পাৰা, তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে, মই দি দিম। আৰু আমাৰ ওচৰতো আছে গাহৰি কেইটামান, যদি লাগে কণ্টেক্ট কৰিব পাৰে। তো আৰু বাহিৰৰ দানা খুৱাবই নালাগে পাৰিলে, আৰু বাহিৰৰ গাহৰিটো আমাৰ অসমত আনিব নালাগে, কিন্তু আজিকালি আনে। তো আমেৰিকান আছে, কিবা কিবি জাতিৰ আছে, তো সেইবিলাক সোনকালে ডাঙৰ হয় সেইকাৰণে আনে আৰু বাহিৰৰ পৰা। কিন্তু আমাৰ এইটো লোকেল প্ৰজাতিৰ হয়, তো লোকেল প্ৰজাতিৰটোৱে আমি বৰ্তমান পুহি আছোঁ। যদি এনেকৈ বেমাৰ চেমাৰ হৈ থাকে, তো কেনেকৈ ফাৰ্ম বা গাহৰি পুহি স্বাৱলম্বী হয় তাকে ভাবি মানে টেনশ্যন, কি কৰিম গাইছ। বৈদ্য বিষাই আছে, এইটো বেয়াকৈ পৰিলোঁ, হাততে বিষাই আছে, অলপ অলপ ছাল গেছি, আৰু পাক্কাত পৰিছোঁ তো মই ক'ত। তো গাইছ যিখিনি ক'বৰ কাৰণে মই মানে ভিডিঅ'টো বনালোঁ, বাকী দুখালে আমাৰ খাদ্য। তো গাইছ যদি মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে মই গাহৰিকেইটা বিক্ৰী কৰাৰ কাৰণে অলপ সুবিধা হয়, ঠিক আছে। তো বাই বাই। তোৰ জোনাকেৰে